You all once again welcome back to my YouTube channel Learning World. Viewers, আজি আপোনালোকৰ সৈতে আলোচনা কৰিম এনআৰচিৰ বিষয়ে। নিশ্চয়কৈ আপোনালোকে জানে যে আমি অসমবাসী ৰাইজে দীৰ্ঘদিনৰ পৰাই অপেক্ষা কৰি আছিলোঁ কেতিয়া এটা এনআৰচি ওলাব যিটো সম্পূৰ্ণ নিকা আৰু 100% ইৰৰ ফ্ৰী হ'ব। আৰু যাৰ বাবে দীৰ্ঘদিন অপেক্ষা কৰাৰ পিছত 2019 চনৰ আগষ্ট মাহৰ 31 তাৰিখে কিন্তু এনআৰচিৰ যি ৱেবছাইট আছে তাত এক ফাইনেল লিষ্ট পাব্লিছ কৰা হৈছিলে। কিন্তু মন কৰিবলগীয়া বিষয়টো যে ইয়াতো নেকি লাখ লাখ সন্দেহজনক নাগৰিকৰ নাম সোমাই পৰিছে আৰু যাৰ বাবে এনআৰচিৰ যি কোঅৰ্ডিনেটৰ আছিলে ষ্টেট কোঅৰ্ডিনেটৰ হিতেশ দেৱ শৰ্মা ডাঙৰীয়া তেখেতে এটা পিটিশ্যন দাখিল কৰিছিলে সুপ্ৰিম কোৰ্টত আৰু যাৰ পৰিপ্ৰেক্ষিতত কিন্তু দেখিবলৈ পোৱা গৈছে যে উচ্চতম ন্যায়ালয়ে যোৱা আগষ্ট মাহৰ 21 তাৰিখে এটা নোটিছ জাৰি কৰিছে, যিটো নোটিছ চেণ্ট্ৰেল গভৰ্ণমেণ্ট, আছাম গভৰ্ণমেণ্ট, কাৰেণ্ট এনআৰচি কোঅৰ্ডিনেটৰ আৰু ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়ালৈ প্ৰেৰণ কৰা হৈছিলে। আৰু ইয়াকে লৈ বিজেপি চৰকাৰে এক প্ৰেছ বিবৃতি জাৰি কৰিছে, য'ত ক্লিয়াৰলি কোৱা হৈছে যে বিজেপি চৰকাৰেও এইটো সন্দেহ আগৰ পৰাই কৰিছিলে যে যিসমূহ বৰ্ডাৰ ডিষ্ট্ৰিক্ট আছে যেনেকুৱা ধুবুৰী, মানকাচৰ, গোৱালপাৰা, বৰাকভেলী, এই ঠাইসমূহত মিনিমাম 20% মানুহৰ নাম আকৌ ৰিভেৰিফাই কৰিব লাগে। লগতে অকণমান ইণ্টেৰিয়ৰ ডিষ্ট্ৰিক্ট যেনেকুৱা বৰপেটা, নগাঁও তেনেকুৱা ডিষ্ট্ৰিক্টসমূহত মিনিমাম 10% ৰিভেৰিফিকেশ্যন কৰিব লাগে। কিন্তু হিতেশ দেৱ শৰ্মা ডাঙৰীয়াই যিটো পিটিশ্যন দাখিল কৰিলে আৰু তাৰপিছত 21 আগষ্টত যিটো ৰিজাল্ট ওলাই পৰিলে তাৰ ওপৰত বিজেপি চৰকাৰেও কিন্তু সম্পূৰ্ণ ইয়াৰ ছাপোৰ্ট কৰিছে। আৰু ইয়াৰ লগে লগে এটা বস্তুই ক্লিয়াৰ যে আগন্তুক সময়ত এই এনআৰচিৰ আকৌ এবাৰ ভেৰিফাই কৰিব লাগিব, যাৰ বাবে যদি কোনোবা এনেকুৱা মানুহ আছে যে এনআৰচিত নাম অন্তৰ্ভুক্ত হৈ আছিলে কিন্তু ডকুমেণ্ট যিসমূহ ছাবমিট কৰিছিলে তাত বহুত ভুল থকাৰ পিছতো নামটো এনআৰচি লিষ্টত আহি পৰিছিলে, সেইসকল মানুহৰ নাম এতিয়া আকৌ যেতিয়া ৰিভেৰিফাই কৰা হ'ব তেনে ক্ষেত্ৰত কিন্তু এই মানুহবিলাক এক ডাঙৰ প্ৰব্লেমত ফাঁচি যাব। কিয়নো আগতেও ডকুমেণ্টখিনি 100% ক্লিয়াৰ নাছিলে তথাপিও এনআৰচিত নাম আহিছিলে। যদি তেনেকুৱা হৈছে সঁচাই এই মানুহবিলাকৰ কিন্তু এক ডাঙৰ বিপদৰ সন্মুখীন হ'ব। যিকোনো বন্ধু বান্ধৱীসকল আমাৰ ডিছক্ৰিপশ্যন বক্সত গৈ আপুনি লিংকত ক্লিক কৰিলে আপুনি এই প্ৰেছ ৰিলিজত কি লিখা আছে সম্পূৰ্ণকৈ তাৰ পৰাও চাব পাৰিব। চ' ফ্ৰেণ্ডছ, এনআৰচি ৰিলেটেড যিকোনো ধৰণৰ বা বাতৰি আগতীয়াকৈ পাবলৈ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে ৰাইট ছাইডৰ বেল আইকনটো প্ৰেছ কৰক যাতে আপুনি আমাৰ এটা আপডেটো মিছ নকৰে। ফ্ৰেণ্ডছ, থেংক ইউ ফৰ ৱাচিং, বাই বাই।